আজি আমি কথা পাতিম ৰুবিক্স কিউবৰ বিষয়ে। এই কিউবৰ জন্মদাতা হ'ল হাংগাৰিয়ান আৰ্কিটেকচাৰ প্ৰফেচৰ আৰনো ৰুবিক্স। তেওঁ এইটো নিজৰ ষ্টুডেণ্টক 3 ডাইমেনশ্যনেল জ্যামিতি শিকাবলৈ ইয়াৰ আৱিষ্কাৰ কৰে। পোনপ্ৰথম কিউববোৰ কাঠেৰে বনোৱা হৈছিল, ক্ৰমাৎ পাছলৈ প্লাষ্টিকেৰে কিউব নিৰ্মাণ কৰিবলৈ লয়। এই কিউবটোক বেয়াকৈ মিলোৱা 43 কোটিৰো অধিক পেটাৰ্ণ আছে আৰু ইয়াক কেইটামান পেটাৰ্ণতহে ঠিককৈ মিলাব পাৰি। তাৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় মেথডটো হ'ল চিফৰ্বিক মেথড। ইয়াক জেচিক ফেড্ৰিকে উদ্ভাৱন কৰে। 1974 চনত কিউব উদ্ভাৱন হোৱাৰ পিছত 1982 চনত প্ৰথমখন কিউব ৱৰ্ল্ড চেম্পিয়নশ্বিপ পতা হয়। বুঢ়াপেষ্টত ইয়াক পতা হৈছিল আৰু মিনথায়ে প্ৰথমখন চেম্পিয়নশ্বিপ জিকি ৱৰ্ল্ড ৰেকৰ্ড বনায় 22.95 ছেকেণ্ডত। বৰ্তমান ইয়াক বনাই ইউচেং দুৱে। পৃথিৱীৰ আটাইতকৈ দামী কিউবটোৰ দাম 2.5 মিলিয়ন আমেৰিকান ডলাৰ। বৰ্তমান সময়ত ৰুবিক কিউব সকলোৰে মাজত অতি জনপ্ৰিয় হৈ আছে।